हेलो गाइस केने আছে আশা কৰো সকলে ভালো আছে। আজি মই আহিলি এটু গাঁৱৰ অৱস্থা দেখি মোৰ মনটো একেবাৰে বেয়া হৈ গৈছে। কিয়নো আজি নহয় আজি প্ৰায় এক সপ্তাহ ধৰি ইয়াতে বৰষুণ পৰাৰ পিছত একেবাৰে এইবিলাক সৰু সৰু যিবিলাক ঘৰবাৰী আছে একেবাৰে ঘৰৰ পানী উঠি গৈছে। মোৰ মনটা এনেকুৱা এটা বেয়া হৈছে। মই ইয়াতে কি কৰিম? এইবিলাক মানুহক এটা কিবা এটা তো সহায় কৰিব লাগিব। মই কেইটামান ঘৰত গৈছিলোঁ, এতিয়া গৈ হানা চালোঁ। মই ক'লোঁ যে চৰকাৰৰ পৰা কিবা এটা আপোনাক সহায় কৰিছে নেকি? কয় এতিয়া কোনেও অহা নাই আৰু সহায় কৰা নাই। তো মোৰ লগত আহি থাকক, কিবা এটা যদি গৰীব মানুহক সহায় কৰিব পাৰোঁ আৰু চেষ্টা কৰিব লাগিব। আৰু এইবিলাক গাঁৱৰ অৱস্থা দেখক না, ৰাস্তা ঘাট ভাল আছে না, কি জাগাবিলাক চাই আছে। এনেকুৱা এটা পৰিস্থিতি হৈছে, বৰষুণ পৰিয়ে বানপানী হৈ গৈছে। তো মই ভাবি আছোঁ কিবা এটা তো এইখন গাঁৱৰ কাৰণে এটা সহায় কৰিব লাগিব। তো মোৰ লগত আহি থাকক, দুটা মানুহ মই আপোনাক এতিয়া দেখাম। মই এইবিলাক মানুহ কিবা সহায় কৰিব পাৰোঁ নেকি? আহি থাকক আৰু কিবা এইবিলাক মানুহ কিবা পুছো এই কেনেকুৱা অৱস্থাত আছে। বৰষুণ পৰি এইবিলাক ঘৰ থৰ ডুবি গৈছে। তো খালি খাৰা হ'ব। তো আপুনি যে ইয়াতে যে আছে, কিমান অসুবিধা হৈ আছে নেকি বৰষুণ পৰাৰ কাৰণে? চৰকাৰে কিবা কৈ দিয়ক, কিবা লোন চোন দিছে নেকি? কিবা যে তো আপোনালোকে চাই আছে, ইয়াতে এটা ডাঙৰ খুৰা দেখি আছোঁ। তো ইয়াক মই গাঁৱৰ কিবা এটা অৱস্থা মই ইয়াক সুধিম। তো আপোনালোকে আহি থাকক। তো এইটো গাঁৱৰ অৱস্থা দেখি মোৰ কিবা এটা মনত দুখ লাগিছে, মানে মোৰে কান্দা আহি আছে যে কি ক'ম। আৰু এইটো গাঁৱৰ অৱস্থা দেখি, ৰাস্তা ঘাটৰ অৱস্থা দেখি আৰু এইবিলাক বানপানীৰ নিচিনা হোৱাৰ পিছত কোনে কি কৰিব? ছাত্ৰবিলাক কেনেকৈ স্কুলত যাব, কি কৰিব, কি খাব আৰু কেনেকৈ পৰীক্ষা দিব, এনেকুৱা। আৰু ইয়াতে মোৰ এটা খুৰা আহিছে। তো ইয়াতে কিমান দিন ধৰি পানী পৰি আছে? একমাহ হ'ল। তো ছাত্ৰবিলাক কেনেকুৱা স্কুলত কেনেকৈ যায় আৰু কি কৰে, কি খায়, কি নাখায়, এইটো মই আজি এইটো গাঁৱত খবৰ ল'ব আহিলোঁ। তো ঘৰটো ক'ত আপোনালোকৰ? তো কি অৱস্থাটো কেনেকুৱা, আপোনাৰ কেনেকৈ চলি আছে? বহুত কষ্ট হয় মোৰ। চৰকাৰৰ পৰা কিবা দিছে নেকি? একো দিয়া নাই। তো চৰকাৰক আপুনি কিছু কৈ দিয়ক যে এইটো গাঁৱৰ কাৰণে কিছু এটা আপোনালোকে সহায় কৰক। আৰু ৰাস্তা ঘাটো নাই, ৰাস্তা ঘাটৰ কিবা এটা ব্যৱস্থা কৰক। তো এইবিলাক মানুহক সহায় নকৰিব। মই আজি একেবাৰে প্ৰমাণ হৈ গৈছোঁ যে ধনীবিলাক যিবিলাক ধনী মানুহ আছে, এইবিলাকতো ঘৰৰ পৰা ঘুমাই ভিডিঅ'বিলাক চাই আছে। আৰু গৰীব মানুহ অৱস্থাবিলাক কেনেকুৱা হ'ব? এইবিলাক মানুহতো হাঁটিব নোৱাৰে আৰু ক'ত যাব, ক'ত নাযাব, কেনেকৈ চলিব, কেনেকৈ কি কৰিব। আৰু মোৰ লগত আহি থাকক, আগত মানুহ চানুহ আছে। তো আপোনালোকে চাই থাকক, ইয়াতে আৰু এটা মানুহ আহি আছে। ইয়াৰ কিবা এটা হাল চাল মই পুচিম। তো এইখন গাঁৱৰ যিখন অৱস্থা দেখিয়া না, মই ঘৰত থাকিব পৰা নাই। তো দাদা ইয়াতে আহক। তো আপোনাৰ ঘৰটো ক'ত? আমাৰ ঘৰ ইয়াতে। তো ইয়াতে কিমান দিন হৈ গ'ল ইয়াতে বৰষুণ পৰি আছে? 15-20 দিন হৈছে আৰু। তো আপোনালোকে কেনেকৈ চলি আছে? আমি ইয়াতে খোজ কৰি চাই আছোঁ, গাড়ী মটৰ চলা নাযায়। যি কেদ হৈছে ৰাস্তা ঘাটত বৰষুণত। চৰকাৰে কিবা কৰা নাই নেকি? ৰাস্তা ঘাটৰ কিবা চৰকাৰে কিছু কৰা নাই। ৰাস্তা ঘাট এনেই আছে, ভাঙি চুৰি খানচুৰ হৈছে। চৰকাৰে একো মাটি পেলাই নাই, কিছু পেলাই নাই। তো আপুনি অলপ চৰকাৰক কৈ দিব যে এইখন গাঁৱৰ কাৰণে কিবা এটা সহায় কৰিবৰ কাৰণে। তো আমাৰ গাঁৱৰ কাৰণে কিবা সহায় কৰিব, ৰাস্তা ঘাট বনাই দিব। আৰু মানুহ চানুহ খাব পৰা নাই, বাজাৰত যাব পৰা নাই, কিছু ৰিলিফ চিলিফ দি যাব, এটাই আমাৰ আবেদন। তো আপোনালোকে স্কুলত কেনেকৈ যাই আছে, পঢ়া শুনা কেনেকৈ কৰি আছে? বৰষুণ ধুমুহাৰ কাৰণে তো লাইনো নাথাকে, কেনেকৈ পঢ়া শুনা কৰি আছে আপোনালোকে? ধুমুহাৰ কাৰণে লাইন যায়, পঢ়া নাযায়। চৰকাৰত যিখিনি পঢ়ো সেইখিনিয়ে, আৰু স্কুলততো যায় বৰষুণৰ ইমানেই হৈছে না, স্কুলতে যোৱা নাযায়। তো আপোনালোকে চাই আছে এইখন গাঁৱৰ এইখনো অৱস্থা। তো ধনী মানুহতো মই নকওঁ, গৰীব মানুহৰ লগে কি কৰিব? এইখন গাঁৱৰ যিখন অৱস্থা মই দেখি আছোঁ, এইবিলাক মানুহ কেনেকৈ স্কুলত যাব, কেনেকৈ পঢ়া শুনা কৰিব? তো আপোনালোকে কিবা এটা সহায় কৰি দিয়ক, এইবিলাক মানুহৰ কিবা এটা উপকাৰ হ'ব। তো দাদা আপুনি বেয়া চেয়া নাপাব, মই ইয়াতে আজি আহিছোঁ ইয়াতে। তো এই গাঁৱৰখানি খবৰ ল'বৰ কাৰণে। তো ইয়াতে আৰু কোনোবা আহিছিল নেকি ভিডিঅ' বনাবলৈ ইয়াৰ আগত? নাই, ইয়াতে কোনো অহা নাই, আপুনি ফাৰ্ষ্ট আহিছে। তো চাওক, মই আজি ইমেক যদি কিবা এটা সহায় কৰিব পাৰোঁ, কিবা এটা মই ইয়াতে আজি সহায় কৰি যাম। যিহেতু এইবিলাক মানুহ আজি 4-5 দিন আগৰ পৰাই বৰষুণ পৰি আছে, কাম চাম নাই, কি কৰিব গৰীব মানুহ? কিবা এটা যদি সহায় কৰিব পাৰোঁ, কিবা এটা যদি মই দিব পাৰোঁ, বহুত ইমান উপকাৰ হ'ব। তো আপোনালোকে ভিডিঅ' বেছিকৈ শ্বেয়াৰ কৰক। যে আৰু ইয়াতে এটা দেখি আছোঁ ল'ৰা
মাছ মাৰি আছে, এই বানপানীৰ ভিতৰতে মাছ মাৰি আছে। তো কেনেকুৱা পৰিস্থিতি এইটো মই আজি ইয়াক ক'ম, মোৰ লগত আহি থাকক। আজি মই 4-5 দিন ধৰি ভিডিঅ' বনোৱা নাই, কিয় বনোৱা নাই, মোৰ মনত বহুত দুখ লাগিছে যে আমাৰ গাঁৱত এনেকুৱা পৰিস্থিতি, কোনো এতিয়াও চৰকাৰৰ পৰা কোনো বস্তুই অহা নাই, কিবা এটাতো ৰিলিফ চিলিফ দিব লাগে, এইটো কিছু সহায় কৰা নাই। তো মোৰ লগত আহি থাকক। তো বাবু, ইয়াতে কিমান দিন ধৰি ইয়াতে বৰষুণ পৰি আছে? এক সপ্তাহ। এক সপ্তাহ। এতিয়া কি কৰি আছে? মাছ মাৰি আছো, তৰকাৰী মুখে চব্জি নাই। চৰকাৰে কি চৰকাৰৰ পৰা কিবা দিছিল নেকি ৰিলিফ চিলিফ? ৰিলিফ চিলিফ দিয়া নাই এতিয়াও। তো আপোনালোকে চাই আছে, এইখন ল'ৰাৰ অৱস্থাটো দেখক, কেনেকুৱা এটা অৱস্থা হৈ গৈছে। আজি 4-5 দিন ধৰি বৰষুণ পৰাৰ পিছত মানুহ কি এটা অৱস্থা হ'ব পাৰে। তো জেগাবিলাকতো আপোনালোকে চাই আছে, কেনেকুৱা এটা অৱস্থা। মানুহ হাঁটা ৰাস্তা নাই, এইবিলাক দি হাঁটি যাব লাগে। ৰাস্তাবিলাকতো চাইছে, এইবিলাক এতিয়া এটা ৰাস্তা হ'ল নেকি? চৰকাৰৰ পৰা মই এটাই আশা কৰোঁ যে এইবিলাক এই গেৰামত কিবা এটা সহায় কৰক আৰু ৰাস্তা দিবলৈ চেষ্টা কৰক। তো আপোনালোকে চাই আছে, এইটোৱে অৱস্থা। আৰু যোনে এই ভিডিঅ'টো চাই আছে, আপোনালোকে ছাবস্ক্ৰাইবো কৰিব নালাগে, লাইকো কৰিব নালাগে, প্লিজ এটা শ্বেয়াৰ কৰি দিয়ক, যে এইখন গাঁৱৰ গৰীব মানুহৰ কাৰণে কিবা এটা হ'ব পাৰে। তো আপোনালোকৰ কাৰণে কিবা এটা এই গাঁৱৰ সহায় হ'ব পাৰে। এটা কাম কৰক, আপোনালোকে চবেই এটা কৰি শ্বেয়াৰ কৰি দিয়ক। যিয়ে ভিডিঅ'টো চাই আছে, এটা কৰি শ্বেয়াৰ কৰি দিয়ক, যে এইখন গাঁৱৰ কিবা এটা উপকাৰ হ'ব পাৰে। বহুত পৰিস্থিতি, ঘৰ বাৰীবিলাক তো চাই আছে, কি হ'ব ধুমুহাৰ কাৰণে এইবিলাক ঘৰ বাৰী ভাঙি একেবাৰে খাৰাপ হৈ গৈছে। আৰু বৃষ্টিৰ বৰষুণে ঘৰ বাৰীত উঠি আছে। তো এইবিলাক মানুহ কি কৰিব, ক'ত যাব, কি কৰিব, নাখাব, কি কৰিব, মোৰ একো মাথাত কাম দি নাছে। আপোনালোকে কিবা এটা কাম কৰক, আপোনাৰ জৰিয়তে শ্বেয়াৰ কৰি দিয়ক, কিবা এটা যে গাঁৱৰ কিবা এটা উপকাৰ হয়।